চকুৰ আঁতৰ হ'লে হেনো মনৰো আঁতৰ হয়। কিন্তু কিন্তু চকুৰ দূৰত্বই জানো নিৰ্ধাৰণ কৰিব পাৰে মনৰ দূৰত্ব? পাৰে জানো মনৰ ভাল পোৱাবোৰ নোহোৱা কৰিব? মই সেইবোৰ নুবুজো। কিমান যে দিন হ'ল তোমাক নেদেখা। তুমি বাৰু কেতিয়াবা অনুভৱ কৰিছানে কিমান যে দিন হ'ল তোমাৰ মাতটো নুশুনা? কিন্তু সেই বুলি জানো তুমি পাহৰণিতো হোৱা নাই? পাহৰাটো তাক যায় যি প্ৰয়োজনীয়তা হয়। কিন্তু তুমিতো মোৰ প্ৰয়োজন নাছিলা। তুমি মোৰ অভ্যাস আছিলা। তুমি মোৰ হৈ থাকা বা নাথাকা, লগত আছা বা নাই, সেইটো মোৰ হিচাপ নহয়। তুমি এইখন ধৰাতে আছাতো, মোৰ বাবে সেইটোহে ডাঙৰ কথা। তুমি য'তেই নাথাকা, মাত্ৰ সুখত থাকা। নাভাবিবা আকৌ মই তোমাক পাহৰি গলো বুলি। চকুৰ আঁতৰ হলা বুলি যে তুমি মনৰো আঁতৰ হলা। চকুৰ দূৰত্বই মনৰ দূৰত্ব নিৰ্ধাৰণ কৰিব নোৱাৰেও। সঁচা ভাল পোৱাইহে সজীৱ কৰে হেঁপাহৰ বালিঘৰটো। আৰু মোৰ ভাল পোৱা তোমাক লৈ সদায় সজীৱ মোৰ হেঁপাহৰ বালিঘৰটো। সদায় সজীৱ মোৰ হেঁপাহৰ বালিঘৰটো।